हेलो फ्रेंड्स मैं तस्पिया किचन एंड ब्लगर आन एटी भिडिओ सकलोके स्वागतम जानाइছোঁ। আজি मैं आपनालोकলৈ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে আপোনাৰ পিঠাগুড়ি হালুৱা। মই ইয়াৰ কাৰণে ব্যৱহাৰ কৰিছোঁ পিঠাগুড়ি অলপমান আৰু ইয়াত মোৰ পেষ্ট বনাই ৰখা অলপ নাৰিকলৰ গুড়ি পেষ্ট আছিলে এয়া লৈছোঁ আৰু ড্ৰাই ফ্ৰুটছ লৈছোঁ কেইটামান। আপোনাৰ ওচৰত যি আছে সেইটোৱে ল'ব পাৰে। শুকান খেজুৰ দুটা লৈছোঁ, আলমণ্ড বাদাম কেইটামান লৈছোঁ আৰু ইলাচি দুই তিনিটামান। আৰু ইয়াত মই চেনি ব্যৱহাৰ নকৰোঁ, গুড় ব্যৱহাৰ কৰিম। আপোনালোকে যদি মিঠাৰ কাৰণে চেনি ভাল পায় তো চেনি ব্যৱহাৰ কৰিব পাৰে। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। ষ্টভটো জ্বলাই মই ইয়াত এখন পেন পাতি গৰম কৰি লৈছোঁ আৰু পেনখন গৰম হ'লত ইয়াতে মই দি দিছোঁ অলপ ঘি আৰু অলপ দি দিছোঁ তেল। আপোনালোকে যি তেল ব্যৱহাৰ কৰে সেইটোৱে দিব পাৰিব। তেলটো ভালদৰে গৰমাই লৈছোঁ। মই ইয়াত সৰিয়হৰ তেল ব্যৱহাৰ কৰিছোঁ, সেইবাবে মই অলপ ভালদৰে গৰমাই লৈছোঁ। তেতিয়া ইয়াত সৰিয়হৰ যোনটো এটা গোন্ধ থাকে তেলটোৰ সেইটো নাইকিয়া হৈ যাব। আপোনালোকে ৰিফাইনো ইউজ কৰিব পাৰে, ঘিত বনাব পাৰে। এইখিনি গৰম উঠি আহিছে তেলখিনি। ইয়াতে মই দি দিম এতিয়া পিঠাগুড়ি। পিঠাগুড়িখিনি ভালদৰে লৰাই দিম। এনেকৈ চাৰিওফালে কাষে এনেকৈ লৰাই একেৰাহে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব পাৰে। ভালদৰে ভাজি লৈছোঁ এইখিনি। এনেদৰে ভাজি মোৰ অলপ লাইট ব্ৰাউন টাইপৰ হৈছে। আৰু ইয়াতে মই এতিয়া ড্ৰাই ফ্ৰুটছখিনি দি দিম অলপকৈ। ব্ৰাউন কালাৰ লৈছে আৰু ইয়াতে এড কৰিম এতিয়া ব্ৰাউন কালাৰ হ'লত মই পানী অলপ দি দিছোঁ। পানী মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। তাতকৈ বেছিকৈ পানী দি দিলে বেছি হৈ যাব। দি ভালদৰে লৰাই লৈছোঁ। মই ইয়াতে গুড়খিনি এড কৰি দিছোঁ আৰু ভালদৰে লৰাই ল'ম। ষ্টিমটো কম ৰাখি ভালদৰে গুড়খিনি গলালৈকে লৰাই লৈছোঁ মই। আৰু ইয়াতে
দি দিম মই এতিয়া পেষ্ট কৰি ৰখা অকণমান নাৰিকলৰ পেষ্ট এইখিনি ওপৰত দিছোঁ আৰু খুন্দি ৰখা ইলাচিকেইটা এতিয়া ভালদৰে লৰাম নাৰিকলৰ পেষ্টটো পাছত এইটো কাৰণেই দিছোঁ যে অকণমান ক'ৰবাত গোটা ৰখি যায় যদি গুড়বোৰ তেনেহ'লে অকণমান নাৰিকলৰ পানীটো যোনটো পেষ্টৰ এইখিনি পালে গলি যাব এতিয়া টাইট হোৱালৈকে মই অলপ লৰাই লৈছোঁ ভালকৈ চাওকচোন কালাৰটো কি ধুনীয়া হৈছে হালোৱাখিনি খাবলৈও বহুত টেষ্টি আৰু হেল্ডি বহুত আপোনালোকে প্লিজ বনাই খাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ